cameraman. Hey guys, welcome back my YouTube channel DS Vlogs and Travel. আজিৰ ভিডিওটো সম্পূৰ্ণ চাই থাকিব কাৰণ আজিৰ ভিডিওটো অলপ বেলেগ ধৰণৰ ভিডিও হ'বলৈ গৈ আছে কাৰণ আজি এনেকুৱা এটা ঠাইত আমাক নমাই দি গৈছে যৰ পৰা আমি একো চিনি নাপাওঁ ক'ত নমাই দি গৈছে কেনেকুৱা কি ঠাই একো চিনি নাপাওঁ তো এনেকুৱা ঠাইৰ পৰা আমি আজি ওলাই যাব লাগিব আৰু মোৰ লগত আছে আজি মোৰ কেমেৰামেন আৰু মোৰ লগত আছে বেগটো দেখাই পাইছে যি বেগত আছে কিছুমান সৰু সৰু সামগ্ৰী আৰু আজি আমি এই সৰু সৰু সামগ্ৰীবোৰ লৈ আৰু মোৰ কেমেৰামেনৰ সৈতে এই চিনি নাপাওঁ এনেকুৱা ঠাইৰ পৰা ওলাই যাব লাগিব তো বলক আমি আমাৰ যাত্ৰাটো ইয়াৰ পৰা চালু আৰু আৰম্ভ কৰো আৰু ভিডিওটো সম্পূৰ্ণ চাই থাকক তো কেমেৰামেন বন্ধু আমি আমাৰ যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰো যেহেতু আমি একো চিনি নাপাওঁ কোনফালে দি কি যাব লাগিব আমাক এনেকুৱা ঠাইত নমাই দি গৈছে তো আমাক ইয়াৰ পৰা তো যাবই লাগিব নহ'লে আমাক ঘৰত যাব নোৱাৰি আৰু কোনফালে দি ৰাস্তা আছে আমি বিচাৰিব লাগিব তো আহি থাকা মোৰ লগত আৰু গৈ থাকো কাৰণ আমি দুজনে আছো ইয়াতে আৰু ক'ত যাম কি কৰিম আমি একো চিনি নাপাম তো বলক তো বন্ধু প্ৰথমতে আমাক ইয়াৰ পৰা ওলাবলৈ হলে আমাক বিচাৰিব লাগিব কত নদী আছে নেকি কাৰণ নদীৰ পানী যিফালে যায় ৰাস্তা ইফালে থাকে তো আমাক নদী কত আছে আগতে চাব লাগিব তো তাতে এটা ৰাস্তা দেখা গৈ আছে তো আমি আগতে সেই ৰাস্তাৰ ফালে গৈ চাওঁ কি আছে কি নাই আৰু নদী আছে যদি ভাল কথা আমি যাব পাৰিম তো আপোনালোকে দেখিব পাৰিছে যে একদম মানে খোজকাঢ়ি এতিয়া একদম ভাগৰ লাগি গৈছে আৰু চাৰিওফালে কত ৰাস্তা বিচাৰি পোৱা নাই আৰু আমি ক'ত আহিছো কি আহিছো একো গম নাপাওঁ তো ঐ ইফালে চাওকচোন এটা ৰাস্তা দেখা গৈ আছে হয় না ৰাস্তা আছে নেকি এটা কিবা অলপ পানীৰ অলপ শব্দ পোৱা গৈ আছে ইফালে যদি কিবা থাকে গৈ চাওঁ ইফালে এটা ৰাস্তা নিচিনা দেখা পাই আছে যদি অলপ নদী থাকে তো ভাবিম যে ক'ৰবাত গৈ মানে বাচিব পাৰিম তো বহুত পানীও খাব মন গৈছে তো আহক ৰাস্তা নিচিনা আছে অলপ বন্ধু আমি ভাবিলো যে ইফালে ৰাস্তা আছে নেকি ৰাস্তাটো আছে চাগে কিন্তু আমি দেখোন আহোঁতে আৰু বহুত জংঘলৰ ভিতৰত সোমাই আহি গৈছো কিন্তু উপায় নাই জংঘল যদিও আছে আৰু তথাপি অলপ ৰাস্তা যেহেতু দেখা পাইছো তো আমি বিচাৰি চাবই লাগিব যদি অলপ কিবা ৰাস্তা পাওঁ তাতে গৈ অলপ ৰাস্তা পালে তো আহক তো দেখিব পাৰিছে চাৰিওফালে একদম ইমান জংঘল আৰু মাজত আমি এতিয়া আছো আৰু একদম 4 ঘণ্টা 5 ঘণ্টামান হৈ গ'ল একো খাব পৰা নাই খোৱা নাই পানী বেয়া লাগিছে বহুত যেহেতু এটা ৰাস্তা দেখা পাইছো জংঘল যদিও হয় আহিব লাগিব তো আহক মোৰ লগত গৈ থাকক আৰু কি আছে চাই থাকো বন্ধু ঠিক আছে নদী দেখা গৈ আছে এটা তো নদী আছে নেকি তাতে অলপ যদি নদী থাকে তেনেহ'লে বাহিৰত যোৱাৰ বাবে কোনো ৰাস্তা থাকিব তো আহক আমাৰ লগতে আৰু ইয়াতে নদী যদি আছে কিবা ভোকটো কমোৱাৰ কাৰণে কিবা নহয় কিবা এটা পোৱা যাব তো আগতে আহক চাওক ইয়াত নদী এটা পাই গৈছো চাওক অলপ পানী আছে কিন্তু লেতেৰা পানী চাওক তলফালে দেখক কিন্তু ইফালে আন কেমেৰাটো ইফালে আনা চোৱা এই মোৰ ফালে আনা কেমেৰাটো চোৱা একদম ভোক লাগিছে যদিও পানী আৰু ইমান গৰমত যদি পানী বেয়া লাগিছে কিন্তু কি কৰিম পানী লেতেৰা হ'লেও এইবিলাকে খাব লাগিব তো চাই থাকক কেনেকৈ ইয়াৰ পৰা ওলোৱা যায় আমি কেনেকৈ কি কৰি আছো ভিডিওটো সম্পূৰ্ণ চাই থাকক আৰু এতিয়া পানী খাব মানে পানী বেয়া লাগিছে একদম মানে বেয়া লাগি আছে যে এই পানীবোৰ চাওক একদম বেয়া পানী তথাপি যেহেতু একদম অৱস্থা বেয়া হৈ গৈছে খাবতো লাগিবই তো আহি থাকক আৰু ক'ৰবাত অলপ যদি ভাল পানী পোৱা যায় তাতে খোৱাৰ চেষ্টা কৰিম এইফালে চাওক এটা বটল দেখা গৈ আছে তো আমি প্ৰথম এই বটলটোৰ পৰা আমি অলপ বটলটোত পানী আনাৰ ব্যৱস্থা কৰিম চাওক ইয়াতে এটা বটল পাইছো তো আমি এতিয়া এই বটলত পানী ভৰাই অলপ লেতেৰা পানী যদি খাব লাগিব কি কৰিম আৰু এতিয়া বহুত একেবাৰে মানে বহুত পিয়া লাগিছে তো আমি অলপ এতিয়া পানী খোৱাৰ চেষ্টা কৰোঁ আহক ভোকো লাগিছে বহুত তো ইয়াতে মাছ বা কিবা খোৱা বস্তু চাৰিওফালে চাওক বহুত গছ আছে কিবা খোৱা বস্তু পোৱা যায় নেকি তো চাব লাগিব তাৰ আগতে আমি অলপ পানী খাই লওঁ তেনেহ'লে অলপ গাত এনাৰ্জি আহিব তো আহি থাকক আৰু ইফালে চোৱা ইফালে অলপ ভাল পানী দেখা গৈ আছে তো আহক মোৰ লগত আহক ইফালে পানী খোৱাৰ চেষ্টা কৰোঁ তো ইয়াতে অলপ পানী পৰিষ্কাৰ দেখা গৈ আছে তো আমি ইয়াৰ পৰা পানী ল'বলৈ চেষ্টা কৰি আছোঁ চাওক একদম পানী বেয়া লাগিছে তো প্ৰথমতে পানী লৈ লওঁ তো ইয়াৰ পৰা প্ৰথমতে পানী লৈ লওঁ তো পানীটো এতিয়া অলপ খাব লাগিব আৰু অলপ
পিছৰ বাবে ৰাখি দিব লাগিব যদি কিবা খোৱা বস্তু পাওঁ তেতিয়া পানী খাব লাগিব আৰু কাৰণ ইয়াতে অলপ পৰিষ্কাৰ পানী আছে পিছত আগফালে আৰু কি পৰিষ্কাৰ পানী পাম না নাই ইয়াতে চাব একদম বঢ়িয়া পানী পাই গৈছো নদীৰ মাজতে তো এতিয়া অলপ খাই লওঁ আৰু অলপ হাত মুখ ধুই ল'ব লাগিব তাৰপিছত কিবা খোৱা বস্তু পোৱা যায় নেকি চাম তো আগতে অলপ পানী খুৱাই লওঁ একদম পানীটো খোৱাৰ পিছত একদম শৰীৰত বহুত এনাৰ্জি আহি গ'ল এতিয়া বিচাৰিব লাগিব যে কিবা খোৱা বস্তু পাওঁ নেকি কাৰণ 4-5 ঘণ্টা হৈ গ'ল একো খোৱা নাই পানীটো পাই গ'লো এতিয়া ইয়াতে আৰু বেলেগ বস্তু নাই পানী খোৱাৰ কাৰণে ইয়াতে যি পানী পাইছো এইটোৱে খাব লাগিব লোৱা খাবা না লোৱা তো আগতকৈ পানী ভাল পাম না নাই তাৰ কাৰণে ঠিক নাই তো এতিয়া ইমান পানী অলপ আছে এইটো আমি ৰাখি দিওঁ পিছত লাগিব পাৰে তো এতিয়া ৰাখি দিওঁ তো এতিয়া আমি অলপ খোৱা বস্তু কিবা পোৱা যায় নেকি বিচাৰি চাব লাগিব কোনো খোৱা বস্তু পাওঁ নেকি মাছ বা কিবা কিবি পাওঁ নেকি অলপ ইফালে চাওঁ কাৰণ বহুত ভোক লাগিছে ইয়াতে তো একো খোৱা বস্তু বেলেগ পোৱা নাযাব এইবোৰে খাব লাগিব তো আহক আৰু চাই থাকো কিবা খোৱা বস্তু পাওঁ নেকি ইয়াতে এটা মাছ আছে চাওক মোৰ লগত এটা প্লাষ্টিক থাকিব লাগে বৰ্তমান যেহেতু প্লাষ্টিক বন্ধ কৰি দিছে তো বৰ্তমান প্লাষ্টিকটো ব্যৱহাৰ কৰিব নোৱাৰি সেইবাবে মই আছিল যদিও মই পেলাই দি আহিছোঁ তো বেলেগ ব্যৱস্থা কৰি মাছবিলাক ল'ব লাগিব চাওক মাছটো ধৰিব পাৰোঁ নেকি চাওঁ মাছ আছে নেকি ক'তবা কিবা এইবোৰে খাব লাগিব তলতে থাকিব পাৰে মাছ এইবিলাক আমি উঠাই চাওঁ কাৰণ যি পাওঁ তাকে খাব লাগিব এতিয়া তো ইয়াতে আপোনালোকে দেখিব পাৰিছে এটা অলপ ডাঙৰ চাই মাছ আছে কিন্তু তাৰ প্ৰথমতে এইটো মই হাতেৰে ধৰিব নোৱাৰিম অলপ মোৰ লগত চাকুৰ নিচিনা কিবা আছে নেকি বেগত চাব লাগিব তো প্ৰথমতে আপোনালোকে চাব পাৰে বেগত কিবা আছে নেকি অলপ চাই লওঁ কি আছে মোৰ বেগত কি আছে মই গম নাপাওঁ তো এইটো বা কি আছে এইটো দি পিছত দেখা যাব আৰু কি ওলায় মই এতিয়া কামত লগা বস্তু চাওঁ কি আছে তো চাওক আপোনালোকে দেখিব পাৰিছে এইটো বস্তু পাইছোঁ তো ইয়াতে একো নাই যদি মোৰ লগত এইটো আছিল এইটোৱে চাব লাগিব বহুত ভোক লাগিছে সোনকালে কৰিব লাগিব তো চাওক তো দেখিব পাৰিছে ইয়াতে এটা কাকৰ দেখা পাইছিলোঁ তো চাওক এই আছে বন্ধু ইয়াতে আছে না আছে এই চাওক আপোনাৰ দেখিব পাৰিছে চাওক দেখি এই ক'ত যায় যাব নাপায় চাওক মিলি গৈছে ভোক লাগিছে এতিয়া পালো আৰু কেইটামান পাওঁ নেকি চাব লাগিব তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক চাওক ভালকে চাই লওক এইটো ইয়াতে এটা থকা যেন পাইছো আছে নেকি আছে চাব লাগিব পালে আৰু ভাল হ'ব খোৱাতে এই ক'ত গ'ল দেখা পালো তো এই যে তুমি দেখা পাইছা এই যে দেখাইছা এইবিলাক ধৰিলে কিন্তু একদম কি কম আৰু হয় না এইবিলাকেতো খাব লাগিব দেখা পাইছে না তো আৰু চাওঁ কিমান ডাঙৰ এটা আছে ইয়াতে ডাঙৰ মাছ থাকিব পাৰে এটা হয় না কেমেৰাটো তলৰ ফালে আনা ভালকে চাবা হা এই নহয় বন্ধু এইটো একদম মাটিৰ তলত আছে তো এইটো নহয় আমি এতিয়া বেলেগ চাব লাগিব তো এই তোমাৰ পিছফালে চোৱাচোন এইটো কি বস্তু এইটো চাব পাৰোঁ নেকি চেষ্টা কৰি লৰাব ইয়াৰ তলত বহুত থাকিব পাৰে ইয়াৰ তলত বহুত থাকিব পাৰে এই চাওক বন্ধু পাই গৈছো এটা ইয়াতে চাওক দেখা পাইছে না ইয়াতে আছে আৰু চাই লওক আগতে আৰু আছে নেকি অ বন্ধু এইটো চাওক বহুত ভোক লাগিছে এইবিলাকে খাব লাগিব দেখা পাইছে এইটো চাওক ইয়াতে চাওক কিবা বস্তু এটা পাইছো এইটো খাব লাগিব ক'ত গ'ল এইটো চাওক দেখা পাইছে
এইটো চাওক দেখা পাইছে না চাওক তো এইবিলাক আমি এতিয়া ৰাখি দি আছো একেবাৰে খাম কলো বস্তু তো আৰু চাওক কি আছে বলক এটা এইফালে চোৱা তলৰ ফালে চাওক কাকতটো ধৰি লও ইয়াতে আছে বাপৰে বাপ কি ৰে এইটো চাওক বন্ধু বন্ধু এইটো চাওক এইটো চাওক গুচি গল এইটো চাওক বন্ধু এইটো ল'ব লাগিব হয় না এইটোতো ল'বই লাগিব আজি এইটো হাতত মাৰি দিলে একদম বেয়া অৱস্থা বেয়া হৈ যাব কিন্তু হাতত মাৰি দিলে একদম কিন্তু আজি এইটো ল'বই লাগিব হয় না চাওক খাব লাগিব আজি চাওক ইমান ভাল ভাল বস্তু পাই গৈছো আৰু চাওক কিবা কিবি পোৱা যায় নেকি হয় না আৰু কি আছে দেখা যায় আছে তলফালে যাওক আৰু কিবা বস্তু আছে নেকি চাই লওঁ একো দেখা পোৱা নাই তো বহুত সময় প্ৰায় আধা ঘণ্টামান আমি বিচাৰি চাওক এইকেইটা মাছ পালোঁ আৰু আমি এতিয়া ইয়াতে বেলেগ একো নাই যদি খাবলৈ এইবিলাকে আমি খাব লাগিব তো এইবিলাকো ভালকৈ অলপ নদীৰ পানীতে অলপ পৰিষ্কাৰ কৰি ল'ব এতিয়া পাতটোত আমি লৈ যাব লাগিব এই পাতটোত মাছবোৰ লৈ যাব লাগিব তাৰপিছত খোৱাৰ ব্যৱস্থা কৰিব লাগিব যিহেতু অলপ আগতে আমি পানী খাই ল'লোঁ তো ভোকটো অলপমান কমিছে তো আগতে আমি এইটো খোৱাৰ পৰা দূৰত থাকি আমি আগতে ঘৰলৈ যোৱাৰ বাবে ৰাস্তাটো বিচাৰি উলিয়াব লাগে হয় না তো আগতে আমি ৰাস্তাটো কোনফালে দি গ'লে বিচাৰি পাম আহক আগতে চাওঁ সেইফালে নদীটো ইফালে গৈ আছে না নদীটো যিহেতু দেখা পাইছে যে তো আগফালে গৈ আছে তো আমাৰ ৰাস্তাটো হয়তো ইফালে আগবাঢ়ি গৈ থাকিলে পাম তো আহি থাকক আমি গৈ থাকোঁ তো আহি থাকক আমি পানী যিফালে গৈ আছে আমি সিফালে যাম কাৰণ আমি ইয়াতে একো ৰাস্তা চিনি নাপাওঁ আৰু কোনফালে গৈ আছোঁ কি ঠাই ইয়াতে আমি একো গম নাপাওঁ তো আমি যিফালে পানী গৈ আছে সেই একেফালে দি গৈ থাকিম আজি মোৰ লগত আছে মোৰ কেমেৰামেন আৰু মই আৰু ইয়াতে কোনো নাই আৰু একো গম নাপাওঁ ক'ত আহিছোঁ আৰু ইয়াতে আমি আমাক ক'ত ৰাখি গ'ল আমি একো গম নাপাওঁ আজি কেমেৰামেন আৰু মই আছোঁ আৰু মোৰ লগত এই বেগ দেখাই পাইছে মই বেগটোত মাত্ৰ কিছুমান সৰু সামগ্ৰী আছে খোৱা বস্তু একো নাই পানীও নাছিল এটা বটল পাইছোঁ তো পানী সেই বটলটোৰ পৰা এই নদীৰ পানীটোৱে খাইছোঁ এতিয়া খোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু আপোনালোকে দেখিও পাইছে দূৰত আমি গৈ পাওঁতে আমি কিমান সময় লাগিব আমি একো গম নাপাওঁ তো আগফালে চোৱা নদীটো লাহে লাহে ডাঙৰ হৈ গৈ আছে তো আমাৰ আশা এটা আছে যে আমি আমাৰ ঘৰ পাম আৰু আমাৰ ঘৰ যোৱা ৰাস্তাটো বিচাৰি পাম আৰু আমি সন্ধিয়া হোৱাৰ আগতে আমি ঘৰটো বিচাৰি পাম নহ'লে ৰাতিটো ইয়াতে কটাব লাগিব কিন্তু আশা কৰোঁ যাতে ৰাতিটো এই ভয়ানক জংঘলৰ ভিতৰত থাকিব নালাগে তো একো নাই এতিয়া আমাৰ ঘৰলৈ যোৱাৰ বাবে একো ভয় নোখোৱাকৈ আমি এই ভয়ানক জংঘলৰ পৰা কেনেকৈ বাচি ঘৰত যাব পাৰোঁ তাতে সেই ৰাস্তাটো বিচাৰি উলিয়াব লাগিব তো ইয়াতে দেখা পাইছে চাৰিওফালে অলপ ৰাস্তা দেখা পাইছোঁ তো এতিয়া বহুত ভোক লাগিছে তো ইয়াতে প্ৰথমতে আমি অলপ ইয়াক খোৱাৰ ব্যৱস্থা কৰোঁ জুই লগাবলৈ একো নাই ব্যৱস্থা নাই তো শিল বিচাৰিব লাগিব দুটা শিল খহাই জুই লগাব লাগিব তো আৰু ইয়াক কৰিবৰ কাৰণে চাওঁ বেগত কিবা আছে নেকি যদি থাকে তো নালাগিব বেগটো চাওঁ আৰু যিহেতু ইফালে বহুত পানী যেন দেখা পাই আছোঁ তো বেগটো মই কেমেৰামেনৰ হাতত দি দিব লাগিব কাৰণ নহ'লে ভিজি যাব তো চাই লওঁ কিবা আছে নেকি এইটো এটা বস্তু পাইছোঁ তো ইয়াৰ জৰিয়তে হয়তো হৈ যাব চাওঁ তো বলক তো প্ৰথমতে এইবিলাক অলপ ধুই লওঁ আৰু এতিয়া ব্যৱস্থা কৰিব লাগিব বলক তো ইয়াতে এটা শিল পাই গ'লোঁ আৰু এটা বিচাৰি চাওঁ ক'ত পায় নেকি অ' বন্ধু এইফালে এটা শিল আছে তো দুটা শিল পাই গ'লোঁ আৰু এতিয়া আমি ব্যৱস্থা কৰিব লাগিব
এতিয়া ইফালে না এতিয়া অলপ জুইৰ ব্যৱস্থা কৰোঁ চাওঁ শিল দুটা দি জুই লগাৱা যায় নেকি ইফালে চাওক চাব পাৰে ইয়াতে মাছটো পুৰা হৈ আছে ভোক লাগিছে একদম খাব লাগিব ইফালে চাব পাৰে একদম সব বঢ়িয়াকে হৈ আছে ফাটি গৈছে চাওক ভালকে একদম বঢ়িয়াকে হৈ আছে তো এইটো হৈ লওক তাৰপিছত খাব লাগিব ইফালে হওক চাব পাৰে একদম বঢ়িয়া আছে एकदम बढ़िया टेस्टी एकदम बढ़िया वाह एकदम बढ़िया और बारे एकदम बढ़िया itu একদম বঢ়িয়া একদম বঢ়িয়া টেষ্টি তো বৰক এতিয়া আমি খাওয়া হৈ গ'ল এতিয়া মাজে যাব লাগিব আৰু কোনফালে যে ৰাস্তা পাও বিচাৰে চাব পাৰিছে নদীটো ডাঙৰ হৈ গৈ আছে আৰু চাওক পানী লাহে লাহে বাঢ়ি আছে আৰু আমি বেছি দূৰত নাই চাগে তো গৈ থাকো পানী মাজে মাজে বহুত বেছি আছে তো আহি যাবক মোৰ লগত পানীটো চাই লওক কিমান পানী ইয়াতে বহুত পানী হ'ব পাৰে ইয়াতে চাই থাকক চাওক বহুত পানী লাহে লাহে বাঢ়ি আছে পানী তো চাব পাৰে ইয়াতে আহি আহক আগফালে আহক তো চাব পাৰিছে বহুত পানী ইয়াত পানীৰ ভিতৰত সোমাই গৈছোঁ আৰু একো চিনি নাপাওঁ ইয়াতে ক'ত কি আছে এতিয়া ঘৰত যোৱাৰ কাৰণে ৰাস্তা প্ৰায় আহি পালোঁ নদীটো ডাঙৰ হৈ গৈছে আৰু চাব পাৰে বহুত পানী হৈ গৈছে তো চাই থাকক গৈ থাকক মোৰ লগত আৰু এই চাওক একদম মানে পৰি গৈছোঁ একদম চাওক তো চাব পাৰে ইমান কষ্টৰ পিছত ইমান পৰীক্ষাৰ পিছত এতিয়া আমি প্ৰায় আহি পাইছোঁ তো আগত শব্দ শুনা গৈ আছে পানীৰ জোৰে পানীৰ শব্দ শুনা গৈ আছে আৰু তাতে গৈ চাওঁ কি আছে হয়তো আমি তাতে গ'লে আমাৰ ৰাস্তা বিচাৰি পাম তো আহক গৈ থাকোঁ বন্ধু এইফালে চোৱা মানুহ দেখা গৈ আছে দেখা পাইছে না ইফালে নাই তো তাত দেখা পালোঁ মানুহে গা ধুই আছে তাৰমানে আমি মানুহে যদি গা ধুবলৈ আহিছে তাৰমানে ওচৰতে ঘৰ আছে আৰু তেওঁলোকক সুধিলে বা আমি গ'লে ৰাস্তাটো নিশ্চয় পাম তো চাই থাকক তো অৱশেষত আমি যিহেতু মানুহ দেখা পাই আছে তো গতিকে হয়তো ইয়াতে ৰাস্তা আছে ওপৰত তো আহক গৈ চাওঁ কাৰণ ৰাস্তা থাকিলেতো ভাল চাওঁ একদম অৱস্থা বেয়া হৈ গৈছে আৰু ইয়াতে তো আমাৰ সকলোকীয়া একো নাই তো চাই থাকক ইয়াতে ৰাস্তা থাকিব লাগে যিহেতু ইয়াতে মানুহে গা ধুই আছে তো মানুহ যিহেতু আছে তো ৰাস্তা থাকিব লাগে তো আহি থাকক বন্ধু তো আমি অৱশেষত ৰাস্তাটো পাই গ'লো তো বেছি দেৰি নাই আৰু এই ৰাস্তা যিহেতু পাইছোঁ তো ৰাস্তাৰ মূৰটো আমি গৈ পাই যাম এতিয়া তো ভাল লাগি আছে ৰাস্তাটো পাই গ'লো তো অৱশেষত আহি পালোঁ আৰু ৰাস্তাটো ইয়াতে ৰাস্তা আছে হয়তো যোৱাৰ বাবে তো বলক গৈ থাকক ইয়াতে হয়তো ৰাস্তাটো আছে দেখা এনেকুৱা দেখা গৈ আছে বন্ধু এইফালে চোৱাচোন ৰাস্তা হয় নেকি এইটো অৱশেষত আহি আমি ৰাস্তাটো পাই গ'লোঁ আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আপোনালোকৰ বাবে আমি আমাৰ এই যাত্ৰাটো সম্পূৰ্ণ কৰিব পাৰিছোঁ তো আমি যেহেতু আজিৰ ৰাস্তাটো বিচাৰি পালোঁ আৰু যাত্ৰাটো শেষ হ'ল তো আজিলৈ বাই টেক কেয়াৰ ডিএছ ব্লগছ